মইতো আমি কৈছোঁ যে ভাল আমি প্ৰাৰ্থী ৰাইজৰ মাজত আমি লৈ যাবলৈ বিচাৰোঁ আৰু সেইকাৰণে আমি প্ৰত্যেক বিটিআৰ অঞ্চলৰ কাৰণে এটা টীম প্ৰত্যেক সিটৰ কাৰণে এটা টীম আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ। আপোনালোকে দেখিছেই যে আজি অসমৰ চুকে কোণে আমাৰ APCC আমাৰ টীম অবজাৰ্ভাৰবোৰ গৈছে, একেৰাহে একে টীম আমি বিটিআৰ কাৰণে তৈয়াৰ কৰিছোঁ। আজি তাৰিখত প্ৰত্যেক সমষ্টিত আমাৰ কেণ্ডিডেট ৰেডি হৈ আছে। পুনৰবাৰ আমাৰ অবজাৰ্ভাৰ যেতিয়া যাব তেওঁলোকৰ ৰিপৰ্ট আমি পাম যে কাক কেণ্ডিডেট হিচাপে দিব লাগে, কিন্তু এইবাৰ প্ৰত্যেক সিটত কংগ্ৰেছ যুঁজিবলৈ প্ৰস্তুত হৈ আছে। বাৰম্বাৰ তেওঁলোকে বিফল হৈছে, গৃহ বিভাগ বিফল, বৰ্ডাৰ আমাৰ তেওঁলোকৰ ছিকিউৰিটি বিফল, ৰাজ্যিক গৃহ বিভাগ বিফল, কেন্দ্ৰীয় গৃহ বিভাগ বিফল। সদায় তেওঁলোকে কৈছে বাহিৰৰ দুষ্টিকাৰী কিছুমান সোমাই গৈছে। তো তোমালোকে কি কৰি আছা? মণিপুৰৰ যেতিয়া জুই লাগিলে তেতিয়াও বাহিৰৰ মানুহ সোমাই গৈছে, অসমত দুষ্টিকাৰী সোমাইছে এতিয়াও বাহিৰৰ মানুহ। তো বাহিৰৰ মানুহ যে অসমৰ ভিতৰত সোমাব নোৱাৰে, ভাৰতৰ ভিতৰত সোমাব নোৱাৰে, ইয়াৰ দায়িত্ব কোনে ল'ব? ইয়াৰ দায়িত্বটো অমিত শ্বাহ ডাঙৰীয়া ল'ব লাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব লাগে। আৰু যদি সোমাইছে বাহিৰৰ দুষ্টিকাৰী তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল, অমিত শ্বাহ ডাঙৰীয়া বিফল। আমি তেওঁলোকক আমি গৰিহণা দিছোঁ।